এজন লোকৰ মৃত্যু ঘটিল কোভিড-19ত ৰাজ্যত ইতিমধ্যে মৃত্যু হৈছে বহুজনৰ কিন্তু এইজন ৰোগীৰ মৃত্যু বিশেষ কাৰণ ৰোগীজনৰ মৃত্যুৰ পূৰ্বে কৰিব লগা হৈছিল স্থানান্তৰ স্বাভাৱিকতে মৃত্যুৰ পাছত মৃতকৰ আত্মীয়ৰ ক্ষোভ অভিযোগ পূৰ্বে চিকিৎসা লোৱা হাস্পতালৰ বিৰুদ্ধে তেওঁলোকৰ ধাৰণা স্থানান্তৰ নকৰা হলে মৃত্যু নহলহেঁতেন ৰোগীজনৰ হাস্পতালতো উপযুক্ত চিকিৎসা নোপোৱাৰ অভিযোগ মৃতকৰ আত্মীয়ৰ ইমান ডাঙৰ এখন হস্পিটেলত যদি ডায়ালিসিস নাই এইটো এটা আশ্চৰ্যকৰ কথা কিন্তু তেওঁলোকে মোক জিএমচিলৈ পঠাই দিলে তাতে মোক একো সহযোগিতা নকৰিলে তেওঁ মোক নিজে পঠালে এখন কাগজ দি কিনে যে এতে ডায়ালিসিস আছে নে নাই তেওঁৰ এটা পাৰমিশন লৈ যাব লাগে কিন্তু এওঁলোকেও মোক অস্বীকাৰ কৰিলে দিবলৈ যোৱাকালি ৰাতি 9 বজাত তেওঁক শিফ্ট কৰা গ'ল জিএমচি কোভিড হস্পিটেলখনলৈ তাৰে পিছত তেওঁ ৰাতি 12 বজাত ক্ৰিটিকেল বুলি ক'লে তাৰ 2টা বজাত তেওঁৰ ডেথ ঘোষণা কৰি দিছে আচলতে হৈছিল কি কৰোনাৰ আক্ৰান্তক অন্তিম পৰ্যায়ত প্ৰয়োজন হয় ভেন্টিলেটৰৰ প্ৰয়োজন হয় প্লাজমা থেৰাপিৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ অনুৰোধ জনাইছে প্লাজমা প্ৰদানৰ বাবে প্লাজমাৰ অভাৱত জিএমচিতে সংকটাপন্ন বহু কেইজন ৰোগী উল্লেখনীয় যে প্লাজমা থেৰাপিৰ সুবিধা আছে একমাত্ৰ চৰকাৰী চিকিৎসালয়তহে গুৱাহাটীৰ কেৱল জিএমচিতহে প্লাজমা থেৰাপিৰ সুবিধা এই ৰোগীগৰাকী যিখন ব্যক্তিগত নাৰ্ছিং হোমত আছিল তাত স্বাভাৱিকতেই নাছিল প্লাজমা থেৰাপিৰ সুবিধা কিন্তু ৰোগীজনক প্লাজমা থেৰাপিৰ জৰুৰী হৈ উঠাত স্থানান্তৰৰ গত্যন্তৰ নাছিল হাস্পতালৰ পৰা এই কথা স্পষ্ট কৰিলে হাস্পতালখনৰ এমডি হিতেশ বৰুৱাই কোভিড টেষ্ট পজিটিভ উইথ পেনকেটাইটিছ সেইমতে যেতিয়া আমি ট্ৰিটমেণ্টখিনি কৰিছিলোঁ তেওঁৰ কেইদিনটো বেছিকৈ বাঢ়িলে তাৰ উপৰিও তেওঁৰ যেতিয়া বেছি সিভিয়াৰ হৈ আহিলে তেতিয়া আমি দেখিলোঁ যে তেওঁ হয়তো প্লাজমা থেৰাপিও লাগিব পাৰে আৰু ডায়ালিচিছো লাগিব পাৰে সেইকাৰণে আমি গুৱাহাটী মেডিকেল কলেজৰ লগত যোগাযোগ কৰিলোঁ আৰু যিহেতু এইটো গভৰ্ণমেণ্টৰ পৰা ইনষ্ট্ৰাকশ্যন আছে যেতিয়া সিভিয়াৰ হৈ যায় তেতিয়া উই হেভ টু ৰেফাৰ ইমিডিয়েটলি টু গুৱাহাটী মেডিকেল কলেজ কাৰণ গুৱাহাটী মেডিকেল কলেজত সেইখিনি প্লাজমা থেৰাপি প্লাছ ডায়ালিচিছ গোটেইখিনি সুবিধা কৰা হৈছে ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৰ সহযোগত বিতুপন শইকীয়া প্ৰাগ নিউজ